मुझे कैसे करते हैं जिंदाबाद 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 আমাৰ কিন্তু মহিলাসকলক এনেকেই মাত দিব যেনেকে এতিয়া দিছে আৰু দিবতো জানোৱে বাৰু আৰু যাতে ভালকে মাত দিব হয়নে আৰু কৃষ্ণদাই দায়িত্বই লৈ ল'লে যদি কিবা উল্টা পুল্টা কৰে কৃষ্ণ শুভেচ্ছা প্ৰদান কৰিম চাৰিখন গামোচা লাগে আৰু প্ৰথম কথা তেওঁ খুব ভাগ্যৱতৰ মানুহ খুব হাঁহি থাকে আৰু দ্বিতীয় কথা ইমান জনপ্ৰিয় ৰাইজৰ মাজত আমি অভিনয় কৰি জনপ্ৰিয় আমাৰ কি হ'ব গাড়ীখনত আমাৰ 2-3 গৰাকী বাইদেউ আমাৰ লগত আহিছিলে ইমান ধুনীয়াকে কৈ আহিছে যে ইয়াত এখনো বোলে এতিয়া কাঠৰ দলং নাই চব দলং ইতিমধ্যে তেখেতে কৰি দিছে কেৱল সৰু সুৰা যি সমস্যা আছে বুলি ক'লে যে অৰুণোদয় পাৰোঁ যে আমি গৈছিলোঁ নমাটি ষ্টেচন কেম্পেইনিঙৰ কাৰণে গৌৰৱৰ নমাটিৰ পৰা 28 বেছি ভয়যুক্ত হৈ আহিছে হ'বনে নহয় হ'বনে আৰু হ'ব বুলিতো মই গম পাইছোঁ আৰু তেনেও হ'ব কাৰণ আহি পেলাই দেখি পেলাই মই ভাবিছোঁ দাদা গুৱাহাটী গ'লেতো আমাৰ চিৰিজে নগৈ পাৰিলোঁ হয়নে মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু লগত যদি কোনোবা আছে লগতে টানিলে গুচি যাব আৰু একে ধুনীয়াকে যাব দেই যিটো এটা কথা নুশুনিব বুজিছেনে এইটো ইমান ধুনীয়া হয় মই প্ৰথমতে কৈছোঁ মই খুব গৌৰৱেৰে এতিয়া গাড়ীত বহি আমি আঙুল এটা দেখা ডাঙৰি আনিছোঁ যে খুব শক্তিশালী আমাৰ নমাটি মণ্ডলৰ মহিলা বিশেষ ডাঙৰীয়ে অনুৰোধ কৰি যাওক যেনেকৈ এতিয়া আমাৰ